নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা বায়োগ্ৰাফি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল বৰ্তমানে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত SI ছাৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, তেওঁ কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে আপোনালোকৰ বাৰু জানিবৰ মন নাযায়নে? তেতিয়াহ'লে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল SI ছাৰৰ প্ৰকৃত নাম হৈছে প্ৰীতম বৰুৱা। তেওঁৰ ঘৰ নগাঁৱত, কিন্তু কৰ্মসূত্ৰে তেওঁ থাকে গুৱাহাটীত। তেওঁৰ জন্মৰ তাৰিখ হৈছে 15 অক্টোবৰ। SI ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱাৰ অভিনয় কৰা প্ৰথম ধাৰাবাহিকখনে হৈছে বেহাৰবাৰী আউটপোষ্ট। বান্ধৱীসকল আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত SI ছাৰৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন। আৰু আপুনিও যদি SI ছাৰৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে প্ৰীতম বৰুৱা অৰ্থাৎ SI ছাৰে বৰ্তমান বিবাহ পাশত আবদ্ধ হৈছে। তেওঁৰ ৱাইফৰ নাম হৈছে গায়ত্ৰী শৰ্মা। ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।